বিহুৰ আনন্দৰ মাজতে শোকাবহ পথ দুৰ্ঘটনা হুঁচৰি গাবলৈ যোৱা দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত 3 যুৱতীসহ কৰুণ মৃত্যুক আঁকোৱালি ল'লে 5 জনে গোসাই বিহুৰ দিনা গহপুৰৰ টকৌবাৰী ৰঙাজানত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো হুঁচৰি গাবলৈ যোৱাৰ পথত এটা বিহুৱা দলৰ বলেৰো পিকআপ বাহনখন দুৰ্ঘটনাত পতিত হয় বাহনখনৰ ভিতৰত আছিল মুঠ 20 জনকৈ যুৱক যুৱতী হুঁচৰি গাবলৈ গৈ কৰুণ মৃত্যু খাবতিলে ৰাধিকা দৈমাৰী বুদ্ধিমতী বড়ো বৰ্ণালী বড়ো সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰীয়ে আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে বিহু দলটোৰ আন 5 গৰাকীকৈ সদস্য আটাইকেইজনৰে ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে জানিব পৰা মতে চালকজনে অত্যাধিক মদ্যপান কৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৰঙালী বিহু উৎসৱ ভালকৈ মানিম বুলি ভাবিছিলোঁ কিন্তু এনেকৈ যে এখন আমাৰ ঘৰখনত এনেকৈ এটা অঘটন ঘটিব ভবাই নাছিলোঁ ৰাতি এটা দিনৰ 2টামান বজাত ওলাই গৈছে বিহু নাচিবলৈ বুলি সাজি কাচি একেবাৰে হেৰি কৰি ইহঁতে মানে ক'ৰবাত ঘূৰিম বুলি গাড়ীত গৈছে গৈ যিজন তেওঁৱে বোলে ক'লে আমি মোৰ গাড়ীতে ব'ল বুলি কৈ পেলাই তাৰপিছত তেওঁ নিচাটো ঠিকেই আহি ঘূৰি আহোঁতে বোলে একদম এনেকুৱাই নিচা বোলে সুৰাপান খাই পেলাই অৱস্থা নাই মানুহজন ল'ৰা ছোৱালীকেইটাই বোলে চিঞৰ বাখৰ কৰিছে এনেকুৱা স্পীডত নিনিব দুজন বোলে এনেকৈ বতাহত উৰি থাকি আহিছে ড্ৰাইভাৰে গমেই পোৱা নাই তাৰপাছত বোলে এনেকৈ মানে গাড়ী যেতিয়া 2 পাল্টি খাই গ'লগৈ ড্ৰাইভাৰজন ওলাই মানে পলালে আৰু যে তেওঁলোকৰ কি হৈছে কি নাই পাছফালে তেওঁলোকক চাবলৈ উভতি চাবলৈ সময় নাই 5জনকৈ আমাৰ গাঁৱৰে 5জন লগে দিয়ে ইপিনে এই ঘটনাত মৰ্মাহত হৈছে মুখ্যমন্ত্ৰীও সামাজিক মাধ্যমৰ জৰিয়তে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতৰ উপযুক্ত চিকিৎসাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন হয় সুৰাপানৰ বাবে আৰু কিমান দিনলৈ এনেদৰে অকালতে প্ৰাণ হেৰুৱাব নিৰীহ লোকে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 8 নৰ্থ ইষ্ট